নমস্কাৰ আমাৰ এই নতুন ইউটিউব চেনেল সিষ্টাৰ ৱৰ্ল্ডলৈ আপোনালোকক আদৰণি জনাইছোঁ। মই আজি আপোনালোকৰ আগত এটা নতুন ৰেচিপি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই আজি আপোনালোকক পৰ্ক চাওমিন আৰু চিকেন চাওমিন বনাই দেখুৱাম। কেনেকুৱা লাগিলে ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট বক্সত জনাব। যদি আমাৰ এই নতুন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো বজাই দিব। ঠিক আছে, আগুৱাই যাওঁ আহক। এয়া মই প্ৰথমতে চাওমিনখিনি বইল কৰি লৈছোঁ। তাত অলপ ৰিফাইন ঢালি দিছোঁ। ৰিফাইনটো মানে ইয়াত দিয়া হয়, নিদিলেও হয়, কিন্তু দিলে মানে ভাল আৰু তেতিয়া নন ষ্টিকি হৈ যায় নুডলছটো আৰু মানে খাবলৈও টেষ্ট লাগে অলপ। এতিয়া আমি গাহৰিখিনি বইল কৰি ল'ম। এয়া মই চিকেনখিনি ৰেডি কৰি লৈছোঁ। আমাৰ হাতত আজি অকল কবি আৰু পিঁয়াজে আছে। কেতিয়াবা কম বস্তু থাকিলেও এনেকৈ বনাই দিব পাৰি ন। ফ্ৰাই কৰি লওঁ চব্জি। এয়া মই চিকেনখিনি এতিয়া আকৌ একেখন কেৰাহীতে তেল ঢালি দিছোঁ। তাৰপাছত মই আমি চব্জিখিনি দিছোঁ, কেঁচা পিঁয়াজ, বন্ধাকবি আৰু আদা। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী নিমখ দি ল'ব। আমি আমাৰ সোৱাদৰ মতে নিমখ দি ল'লোঁ। আপোনাৰ গৰম মছলা, চাট মছলা অকণমান দিয়া আছে। নাকত জ্বলা ধৰিছে। জ্বলাটো আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে। আমি যিহেতু বৰ বেছি জ্বলা নাখাওঁ, মানে আমাৰ ঘৰত পোৱালিটা আছে, চ' তাৰ কাৰণে অকণমান জ্বলাটো কম দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী জ্বলাটো দিব। টমেটো চচ অলপ দি দিছোঁ। এতিয়া অকণমান গেছটো বঢ়াই দিব, পানী গেছটো শুকাবলৈ। এয়া আমি নুডলছখিনি দিছোঁ। আমি বাই ভনী দুইজনী মিলি বনাইছোঁ। মই এইখন এটা বাদ দিছোঁ, লৰালে হেৰি হয়, ভাগি নাযায় নুডলছখিনি। তাতখন সৰু ধৰাবলৈ অলপ দিগদাৰ হয়। আমি এড কৰি দিছোঁ। এয়া চিকেন এড হৈ গ'ল। এতিয়া ভালদৰে লৰাই দিয়া। আজিনোমোটো স্বাস্থ্যৰ পক্ষে বেয়া খাবলৈ, কিন্তু খোৱাত সোৱাদ উঠে এইবোৰ। এয়া আমাৰ চিকেন চাওমিন ৰেডি। এতিয়া আমি খাম। চিকেন চাওমিনটো ৰেডি হৈ গ'ল। এতিয়া আমি পৰ্ক চাওমিন বনাওঁ আহক। এয়া চাওক, আমি পৰ্ক চাওমিনৰ কাৰণে পৰ্কখিনি সৰু সৰুকৈ কাটি লৈছোঁ, বইল কৰি ল'লোঁ আগতে। তাৰপিছতে বন্ধাকবি আৰু পিঁয়াজ কাটিছোঁ। এতিয়া মছলাখিনি মেৰিনেট কৰি লৈছে, কি কি দিয়ে জনাব। এয়া চাট মছলা দিলে আৰু আপোনাৰ চাওমিনো বইল কৰি থৈছোঁ। এয়া গৰম মছলা। গাহৰি মাংসত যিহেতু এইবোৰ মছলা বেছি নিদিলেই ভাল লাগে, সেইকাৰণে আমি অলপ অলপ দিছোঁ। এয়া মই বন্ধাকবি আৰু পিঁয়াজখিনি লগতে দি দিছোঁ। পৰ্ক লগতে মই বন্ধাকবি দিলোঁ, পিঁয়াজো দিলোঁ। এতিয়া আদা অলপ এড কৰি দিম। এয়া অকণমান গৰম মছলা দি লৈছোঁ। খাবলৈ সোৱাদৰ বাবে লৈছোঁ, কিন্তু স্বাস্থ্যৰ পক্ষে বৰ এটা ভাল নহয়। স্বাস্থ্যৰ পক্ষেটো বেয়াই হয়, তথাপিতো সোৱাদটো লাগে ন। এয়া তোমাৰ চয়া চচ অলপ দিছোঁ।
এয়া চিলি চচ নিজে কিমানটো জ্বলা খাব পাৰে তাৰ সোৱাদটো লৈ দিব। এয়া অকণমান টমেটো চচ দি দিছোঁ। এতিয়া গোটেইখিনি লগতে মিলাই দিওঁ। আমি যিহেতু আহোমৰ ছোৱালী পৰ্ক চাওমিনটোৱে ভাল পাওঁ। বৰ ধুনীয়া গোন্ধ ওলাইছে। বনাই থাকোঁতে খাওঁ খাওঁ লাগি আছে, মানে জিভা পানী ওলাই থাকে। এনেও অকণমান গাহৰি বুলি ক'লে বেছিয়ে বলিয়া। আপোনালোকক সম্পূৰ্ণ হ'লে মই দেখাম বনাই হ'লে। এয়া আমাৰ চাওমিন ৰেডি হৈছে। খন্তেক পিছতে আমি খাম। এয়া আমাৰ চাওমিন ৰেডি হ'ল। এতিয়া আমি চাওমিনখিনি খাম। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো দবাই দিব। এয়া আমাৰ পৰ্ক চাওমিন ৰেডি। এতিয়া আমি পৰ্ক চাওমিন খাম। চিকেন চাওমিনটো আগতে খাই দিলোঁ। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ এই ভিডিঅ'টো ইমান সময় আপোনালোকে মনোযোগ দি চাই থাকিলে। ঠিক আছে, আৰু আগলৈ দেখুৱাই যাম। আজিলৈ সামৰিছোঁ।